সকলোকে নমস্কাৰ জনাই মই বনশ্ৰী আপোনালোকলৈ লৈ আহিছোঁ অন্য এটি নতুন ব্লগ। আশা কৰোঁ মোৰ এই ব্লগটো চাই আপোনালোকে নিশ্চয় ভাল পাব। আজি আমি আমাৰ ওচৰৰে বস্তি এটাত আলু লগাইছিলোঁ। খুৰা আৰু আমি লগ লাগি আমি এতিয়া আলু তুলিবলৈ যাম। গুণক অকণমান কিবা খোৱালোঁ, খুৱাই কিনে এতিয়া আমি আলু তুলিবলৈ যাম। গুণ, আমি এতিয়া ক'ত যাম? কি কৈছা? আলু। আজি আমি পথাৰত একেলগে আলু তুলিম, ভাতো খাম। ভণ্টি, মই আৰু আমাৰ গুণ ফুৰিব আহিছোঁ মোৰ এজনী বান্ধৱীৰ ঘৰত, নলবাৰী চাপাৰগুচি। এতিয়া মই মোৰ বান্ধৱীৰ ঘৰ আহি পালোঁ। এয়া আজি বহুত বছৰৰ মূৰত তাইৰ ঘৰত আহিলোঁ। লগ পাই তাক বহুত ভাল লাগিল। আমি চাহৰ খোৱা দিলা ইমান কষ্ট কৰি লুচি বনাইছে। লুচি ফাৰ্ষ্ট খাবই লাগিব। এয়া লুচিৰ লগত ৰাতিও বহুত হ'ল, আমি এতিয়া ঘৰত যাব লাগে। এতিয়া আমি তাইৰ ঘৰৰ পৰা আহি আমাৰ ঘৰ পালোহি। তাইক লগ পাই আজি বহুত ভাল লাগিল। তাই 4 বছৰৰ মূৰত আজি তাইক লগ পালোঁ। তাৰ পৰা আহোঁতেও আমাৰ ভালেখিনি পলম হ'ল, গতিকে আমি এতিয়া কিবা অলপ খাই কিনে টোপনি যাওঁ। এতিয়া বাই বাই, গুড নাইট।